আজি মাঘ বিহু উৰুকা আমাৰ দুজনে পাইছোঁ চৰাইবাহী সাপ্তাহিক বজাৰত। আজি যেনিবা সাপ্তাহিক বজাৰ নহয়, মাছৰ বজাৰ। আজি এই উৰুকা বতৰত কেনেধৰণৰ আপোনালোকৰ মনৰ উৎসাহ আৰু ৰাইজৰ মাছৰ বজাৰত কেনেধৰণৰ উৎসাহ দেখিছে? নমস্কাৰ। আজি মাঘৰ বিহু উৰুকা। আৰু ইয়াৰ মাজতে এটা কথা কওঁ, মোৰ যি ইউটিউব ব্লগ আছে ৰুবুল নাথ মৰিগাঁও অসম, সকলোৱে চাব। বৰ্তমান মই আছোঁ চৰাইবাহী যি উৰুকা বজাৰ, মাছৰ বজাৰ, সেই মাছৰ বজাৰত আছোঁ। আমি মাছ কেনেধৰণৰ চৰাইবাহীত মাছ ওলায় আমি মাছ দেখাম, আৰু আমাৰ এই দুজন জ্যেষ্ঠ খুৰা আছে, কি কয় আমি জানো তেওঁলোকৰ পৰা। কওক। আজি চৰাইবাহী মাছ বজাৰত ভকতক খুৱাবৰ কাৰণে উভয় নদী মাছ ওলাইছে। বিহুৰ ৰাইজে আহি আজি মাছ কিনিবৰ কাৰণে হেতাৰ পোৱা লগাই আছে। বহুত মাছ ওলাইছে আজি, বিভিন্ন কোৱালিটিৰ মাছ। সেই মাছবোৰৰ আজি দামো আন দিনাৰ তুলনাত বৰ বেছি নহয়, সস্তাই হৈছে প্ৰায়। গতিকে সকলোকে আশীৰ্বাদ দিছোঁ যে মাঘ বিহুটো সকলোৱে ভাল হওক, সকলোৱে এসাঁজ আনন্দৰে খাব পাৰে, সেয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ দাদা নমস্কাৰ। আজি মাঘ বিহুৰ নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ্তমান এতিয়া আমি মাছৰ পথিতে আছোঁ, মাছ চাই আছোঁ। যথেষ্টখিনি মাছ ওলাইছে, দেখা পাই ভালো লাগিছে। আৰু আমি এই মাছৰ দৰদামবিলাকো অলপ মাৰি চাই আছোঁ, ৰাইজক দেখাই ভাল পাইছোঁ, বহুত সন্তুষ্ট হৈছোঁ। মানে আমি যাতে এই মাঘৰ ভোগালী বিহুটো সুখে শান্তিৰে এসাঁজ আমি ধুনীয়াকৈ খাব পাৰোঁ, এই বজাৰৰ পৰা মাছখিনি প্ৰায় কামনা মানে মই ইমানতে সামৰণি মাৰিলোঁ। মৰিগাঁও জিলাৰ এইটো চৰাইবাহী বৃহত্তৰ অঞ্চল মৌজা, চৰাইবাহী এটা মৌজা হয়। মৌজাত বৰ্তমান যি চৰাইবাহী দেওবাৰ বজাৰ, প্ৰতি সপ্তাহ বজাৰ হয়। আজি হ'ল মাছৰ বজাৰ। বজাৰ যেতিয়া বিভিন্ন জেগাত বজাৰ আছে, আমি বৰ্তমান মাছৰ বজাৰ মাছ চাই দেখাম। বৰ্তমান আমি মাছৰ বজাৰত মাছ খাই আছোঁ, বিভিন্ন মানুহবিলাক আহিছে, ভাল লাগিছে দেখা পাই, বহুত আনন্দ লাগিছে। গতিকে সকলোৰে প্ৰতি নৱবৰ্ষৰ মানে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঠিক আছে, নমস্কাৰ। এইবিলাক হ'ল মাছ দেখাই আছোঁ। মাছৰ কিমান দাম আহিছে? ডেকেৰা 300 আৰু গাছ কাপ 300 হ'লে ইয়াৰ ৱেট কিমান আছে? তাত 2 কেজি। আৰু ইয়াৰ মাজতে আকৌ এটা কথা হৈ আছে দেই, চৰকাৰে কিবা আইন বনাই দিছে, অধিক মাছত দাম নলবি কিন্তু। মাছ বিক্ৰী কৰ, সকলোৱে যাতে খাব পাৰে তেনেধৰণৰ পৰ্যায়ত দাম ল'বি, চাই চিন্তি ল'বি আৰু, নহয় জানো? মাছৰ দাম কিমান হৈ আছে চাচা? কি মাছ? ৱেট কিমান? 4 কেজিটো কি মাছ? গাছ কাপ। কিমান কিলো? 400। কি নাম? নাম চাচা কি? আব্দুল বাছা। হ'ল চৰাইবাহী যি উৰুকা বজাৰ, মাছৰ পট্টিত আছোঁ। বিভিন্ন মাছ আছে, থলুৱা মাছ। আজি উৰুকা বজাৰত আপোনাক নমস্কাৰ জনাইছোঁ। আমাৰ অসমীয়া যি জাতীয় উৎসৱ মাঘ বিহু, আজি হ'ল উৰুকা। আপুনি বজাৰ কৰিব আহিছে নিশ্চয় চাগে? হয় হয়, মই এই মাছ কিনিবলৈ আহিছোঁ। কেনেধৰণৰ মাছ চাইছে আৰু কেনেকুৱা লাগিছে বজাৰত? বজাৰখন আজি খুব ভালেই লাগিছে, কাৰণ যিহেতুকে আজি আমি যোৱাকালি আমাৰ ইয়াত যিটো সাপ্তাহিক বজাৰ, সেই সাপ্তাহিক বজাৰটো হৈ গ'ল। ইতিমধ্যে মহলদাৰসকলে ইয়াত ঘোষণা কৰিলে যে আজিও বজাৰ দিয়া হৈছে। বিশেষকৈ মাছ আৰু মাংসটো আমাৰ চৰাইবাহীত মানে বেছি উপলব্ধ আছে, হয়, সেইকাৰণে দিবলগীয়া হ'ল। বজাৰটো মানে বহুত আছে আৰু যথেষ্ট মাছ ওলাইছে। আমাৰ সকলোবিলাক থলুৱা মাছ, ফিচাৰী মাছ আৰু বিলৰ মাছ, এনেধৰণে এইবোৰ মাছ ওলাইছে। আৰু আপোনাৰ হেৰি ঢেকেৰা আছে,
গ্ৰাছ কাপ আছে, বৰালি আছে, বিকেট আছে আৰু এই কমন কাপ, গ্ৰাছ কাপ এনেধৰণে মানে যথেষ্ট মাছ ওলাইছে। ইটো ব্লগ আছে নৱবৰ্ষ 2025 বৰ্ষ সকলোৱে মোৰ ফালৰ পৰা নমস্কাৰ জনালোঁ। সকলোৱে যাতে সুখ শান্তিৰে থাকক। ঠিক আছে, ধন্যবাদ। আমিও জনালোঁ যে সকলোৱে মাঘৰ বিহুটো শান্তিৰে মানে পালন কৰক আৰু অসমীয়া জাতিৰ দীৰ্ঘায়ু হওক, এয়াই আমি ঠিক আছে। এইটো আছে, একো নাই, ইয়াত আছে। চাচা মাছৰ দাম কি হৈছে? বিকেট হওক বা এনে যি আছে লগত খোৱা মাছ 300 টকা না কিলো, মানে মাছৰ চাইজৰ ওপৰতহে আহিব। কোনটো ডাঙৰ ৱেট কিমান আছে এটা মাছৰ? বেছিকে 2.5 কেজিটো কিমান আছে কিলো হিচাপত? যিটো 2.5 কেজি ওজন আছে এইটো মাছৰ 1 কিলোত কিমান আহিব? এটা মাছত হ'ল 2.5 কিলো, যদি 1 কিলো যদি মই লওঁ সেইটো কিমানত দিবি খুচুৰা? মই ল'ম আৰু কিবা এটা। বিকেট হ'লে কিমান আহিব? ঠিক আছে। মাছৰ কেনেকুৱা বজাৰ চলিছে দাদা? দাম কিমান আহিছে? 300-250। খৰিয়া শীতল খৰিয়া কি 800? ডাঙৰ চাইজ 1000। ডাঙৰ চাইজ হ'লে মানে কিমান আছে তাত মাছত? 5 কেজি 5.5 কেজি। মাছটো ক'ৰ পৰা আহিছে? দেওৰা বিল। যাওঁ মুখন। এয়া মাছৰ অলপ পিছতহে আহিব, বুজিছে নে নাই? আহিব ধীৰে ধীৰে। কিমান আছে? লোকেল ৰৌ কল 500। ফিচাৰী নহয়, আমাৰ পুখুৰী মাছ। বিকেট মাঘ বিহু উৰুকাৰ বিকেট কেই কিলোমান হ'ব এইটো? 13 কিলো। জালুগুটি পূবত সাতগাঁও তিনিআলিত বৰ্তমান উৰুকা বজাৰ মাছ, বিভিন্ন মাছ। এটা আছে 13 কিলো ওজনৰ মাছ। এইটো কেই কিলোমান হ'ব? 7 কিলোমান হ'ব। মাঘ বিহু উৰুকাৰ কাৰণে মাছ কিনিছোঁ। ৰাতিপুৱা আজি মাছ কিনিলোঁ, ডেকা মাছ কিনিলোঁ।
তাৰপিছত মাছ কিনিছে মই এতিয়া মোকতো মই 3 কেজি ওজনৰ এটা লৈছোঁ আৰু ল'ম। আৰু এই বজাৰখন কোন ঠাইত আছে? এখন হৈছে আমাৰ মৰিগাঁও জিলাৰ সাতগাঁও মেইন ৰাস্তাৰ লগতে নগাঁও মৰিগাঁও সংযোগী পথ। নগাঁও মৰিগাঁও সংযোগী পথৰ সাতগাঁৱত জালুগুটিৰ পৰা প্ৰায় সাতগাঁৱত তিনিআলি বিভিন্ন মাছ আছে। আপোনালোকে আহিব পাৰে। ৰাইজ আহক, আহি ৰাইজে মাছ লওক। চব লোকেল মাছে আছে, চব লোকেল মাছ। দাম কিমান আহি আছে? আজি উৰুকা দিনৰ মাছৰ বজাৰ বিলাক কেনেকুৱা হ'ব? মাছৰ দিনত মানে উৰুকা বজাৰ মানে আমাৰ দুখীয়া মানুহে মাছ খাব নোৱাৰে বহুত দাম, এয়া খাব নোৱাৰে মাছ। নামটো? মোৰ নাম নিপেন দাস। নিপেন দাস, হয়। সাতগাঁও তিনিআলিত চব লোকেল মাছ আছে, বিভিন্ন মাছ আছে। চিতলৰ কিমান আহিছে? 700 টকা। মাঘ বিহু উৰুকাৰ বজাৰখনক মাছৰ বজাৰখনত ৰাইজলৈ যিখিনি হ'ব লাগে আহিব কাষ্টমাৰ সময় হৈছে বেচা কিনা। এইটো বাহিৰৰ মাছ, আমাৰ ইয়াৰ নহয়। 13 কেজি আছে। এইটো 13 কেজি আছে। আহক সাতগাঁও তিনিআলিত আহক, মৰিগাঁও নগাঁও সংযোগী পথ এইটো। জালুগুটিৰ পৰা প্ৰায় 3 কিলোমিটাৰ পথ সাতগাঁও তিনিআলি। মাছটো কোনোবাই যদি লওঁ বুলি মাঘৰ বিহু ভোগালী আনন্দ উৎসাহত সকলো ৰাইজ, গৰীব ধনী দুখীয়া সকলো বাদ নাই, সকলোৱে দলে মুঠি খাবলৈ খুব আনন্দৰে আজি সাতগাঁও তিনিআলি মাছৰ বজাৰত বৰ ভৰপূৰ হিচাপে বেচা কিনা হৈছে। নমস্কাৰ। চিতল কেনেকুৱা আহিব দাদা? 1000 না? এইটো কিমান ৱেট কিমান আছে? 3.5 কেজি হ'ব। 3.5 কেজি। এতিয়া ধৰা কাষ্টমাৰ আজি উৰুকা বজাৰখন কেনেকুৱা? উৰুকা বজাৰ এতিয়াও ধৰা উৰুকা বজাৰ কি মাছ? কি মাছ? কোনটো? 8 কেজি। 8 কেজিৰ দাম 800 টকা। সাতগাঁও তিনিআলি মাছ, বিভিন্ন মাছ আছে। দাম কেনেকৈ? শ'ল মাছ কেনেকৈ আহিছে? ডাঙৰ শ'ল মাছ হা? শ'ল 700 টকা কিলো। সৰিয়হ 700। এতিয়ালৈ বজাৰ কেনেকুৱা চলিছে? সকলোৱে বাজেটৰ হিচাপ আছে, হিচাপ কৰি আহি থাকিব আৰু। আহিছোঁ মোৰ স্থানীয় বজাৰ সাতগাঁও। তাতে আহি মাছ চাইছোঁহি। ওলাইছে যথেষ্টখিনি মাছ ওলাইছে, যথেষ্টখিনি ভালেই লাগিছে। আৰু সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি উৰুকাৰ যি মাছৰ বজাৰত আছোঁ সাতগাঁৱত। এই বৰা হেৰি কিমান? গাছ কাপ কেইটকা? 300। লাষ্ট কিমান আহে? 250। বৰ্তমান কাষ্টমাৰ এনেকৈ ঘূৰি আছে বজাৰত, মাছ কিনি আছে। এইটো বৰালি। এইটো ৱেট কৰা নাই, 5 কেজিমান হ'ব। হেৰি লাগিছে আৰু পচন্দ লাগিছে। হয়। এইটো 1200 পাৰ কিলো। হয়। ঠিক আছে, উপভোগ কৰক আপোনাৰ মন পচন্দৰ মাছ। চুকা টেঙা আছে। আজি কাঠআলুটো ভাল অহা নাই নেকি? কিয়? $40 কেজি। ঠিক আছে।